কাটিলৈ কওক নিজমা বেগম তক কেতিয়াবা দেখি পাইছিলে লাইভ ছোৱালী পলাব Rolling and action. গাইজ শুটিং চলি আছে আৰু এজন অঘৰী আত্মা উঠনি বাইদেউ তাতে আছে কেনেকুৱা লাগিছে আপোনাক এনেকৈ থিয় হৈ থাকি কিপা কজা নিচিনা লাগিছে বেচেৰা ছোৱালী উঠাইছে পলুৱাই নিবলৈ নোৱাৰিছে আমাৰ কেমেৰামেন কেইজন ৰেডি হৈ আছে এইটো মানে আৰু ইমাৰ্জেঞ্চি কাৰণে ফটো কাৰণে লাগিব ন কেনেকুৱা টেষ্টি হৈছে নে জুই ন জুইৰ পৰা জুই খাবলৈ ভাল হৈছে টেষ্টি মজা টেষ্টি পেট পৰিব অলপ খালি আৰু ঐ শ্বুটিং চাইছা চালা নাই শ্বুটিং চালা নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ বহুত দিনৰ পাছত বিৰতি পালো আৰু সেই কাৰণে ভাবিলো আপোনালোকৰ কাৰণে এটা মজা একদম ধামাকা ভিডিঅ' বনাও আৰু সেই কাৰণে আজি ৰাতিপুৱাই মই 5টা বজাত উঠি পিনে এটা জেগালৈ গৈ আছো আৰু তাত একদম ধামাকা হ'বলৈ গৈ আছে আৰু আপোনালোকে একদম চাই বহুত বেছি ভাল পাব এতিয়া মই চাবুৱা পাৰ হলো আৰু গৈ আছো একদম এটা মজা জেগালৈ তো আপোনালোকে দেখাই যায় সকলোবিলাক চাই যাব ৰাতিপুৱা একো নোখোৱাকৈ আহিছো চকু একদম সেইকাৰণে কোচ খাই গৈছে আৰু এতিয়া পাই গলোহি আমি বকুল অভাৰব্ৰিজ এখন দেখিছে অভাৰব্ৰিজখন এয়া ওচৰবা ধুনীয়াকৈ দেখাই দিছো যোৱাবাৰ মই আহোঁতে কমপ্লিট হোৱাই নাছিলে এইবাৰ আহোঁতে একদম পুৰা চালিয়া বনাইলে আৰু পৰিৱেশটো চাওক না কিমান ধুনীয়া আৰু মই আহি আছো ইয়াত ধুনীয়াকৈ একদম মজা মানে চাহ খাম বুলি ভাবিছিলো মাজত ৰখি পিনে চাহ খোৱা নহ'ল একেবাৰে গৈ খামগৈ আৰু বলক আৰু বকুল বাইপাছ পাৰ হৈ আহি গলো আৰু এতিয়া মই একদম মানে য'ত আহিছো ডেষ্টিনেশ্যনটো পাই গলো মানে বিশেষ ব্যক্তিসকল লগ পাম এতিয়া তাৰ পাছত আমি লগত যাম আৰু এয়া ৰাস্তা দেখিছে সেই আগৰ গলিটো এইফালে আগৰ গলিটোৱেদি সোমাই যাম আপোনালোকক দেখাই যাম এতিয়া মজা আছে এতিয়া মানে একদম ধামাকা লাহেকৈ হ'বলৈ গৈ আছে ভিডিঅ'টো ভিডিঅ'টো আপোনাৰ লাষ্টলৈকে নোচোৱাকৈ নাথাকিব এয়া এই গলিটোতে মই সোমাই যাম এতিয়া তো বন্ধুসকল আহি পাই গলোহি মই আৰু এয়া বিশেষ ব্যক্তিসকল পুৰা কামত লাগি আছে এজন প্ৰডিউচাৰজনে ব্ৰাছ মাৰিছে আৰু এইফালে ডাইৰেক্টৰ চাহাব আৰু আমাৰ এইফালে ছিংগাৰ আৰু এই ধুনীয়া পৰিৱেশটো এতিয়া চাহ খাই লওঁগে লগে ভাগে আহি পিনে একদম মানে দেখিছো ন কেনেকুৱা যোগাৰ আহি একদম চাহ পাইছো ভিতৰত চাহ খাই আছিলো আৰু বাহিৰত দুজনমান বেপাৰী চিঞৰি আছিল আৰু আহি চালো একদম লোকেল শিঙি মাছ আনিছে পুৰা কলা কলা দেখিবলৈ পাইছে নহয় শিঙি মাছ চাই আছিলো আৰু তেনেতে এন্ট্ৰি হ'ল আমাৰ হিৰোৰ আৰু বন্ধুসকল দেখিবলৈ পাইছে আমাৰ প্ৰডিউচাৰ ছাৰৰ এই ধুনীয়া ফুলনি বাৰীখন দেখিছে নহয় ৰং বিৰঙৰ ফুল কিমান ধুনীয়াকৈ ফুলি আছে বিশেষ কামৰ বিশেষ ঠাই টুকুৰালৈ গৈ আছো আৰু এতিয়া আমি গৈ আছো জকাইচুক সেয়া দেখিছে ৰিজাৰ্ভখন ইমান ধুনীয়া ঘৰ ৰিজাৰ্ভ এখন দেখিছে এইফালে বজাৰত কিবা বস্তু ল'বলৈ সোমাইছে আৰু আমি সকলোবিলাক মানে বেলেগ বেলেগকৈ আহিছো তো সেইকাৰণে সকলোৱে আপোনালোকক দেখাব নোৱাৰিলো একদম মেইন জেগাত উপস্থিত হৈ আপোনালোকক সকলোবিলাক দেখাম কি কাৰণে গৈছো কি হ'ব মানে ধামাকা হ'বলৈ গৈ আছে বুলি কৈছোৱে তো চাই যাব ফাইনেলি আহি উপস্থিত হলো সি জকাইচুকৰ এটুকুৰা ধুনীয়া ঠাইত আৰু এই ধুনীয়া ঠাইটুকুৰাত আমি কি কৰিবলৈ আহি আছো কৈ আছো আপোনালোকক তাৰ আগতে বলক জকাইচুকৰ এই ঠাইটুকুৰাৰ নামনো কি আপোনালোকক চিনাকি কৰি দিওঁ আচলতে আজি ধুনীয়া বিহু গীতিটিৰ শ্বুটিং চলি আছে আৰু সেইকাৰণে মই আজি আহিছো এই ধুনীয়া পৰিৱেশটো দেখিছে চাৰিওফালে এখন বিল হয় কি বিল হয় নামটো নাজানো বাৰু জকাইচুকত আৰু এইফালে আমাৰ ছিংগাৰ মেকআপ আৰ্টিষ্ট আৰু এইফালে আমাৰ বৌ ধুনীয়াকৈ চাই আছে বৰ্তমান আজিতো শ্বুট নাই চাগে ন কাইলৈ আছে আৰু জেগাডোখৰত আহি কেনেকুৱা লাগিছে সঁচাকৈ ধুনীয়া এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত মানে বহুত বেছি ভাল লাগে আৰু দেখিছে এইফালে হাঁহ চৰি আছে কিমান ধুনীয়াকৈ ৰাজহাঁহ এয়া দেখিছে আৰু সেইফালে নাচনী ঢুলীয়া এইবিলাক আহিব এতিয়া লগতে শ্বুটিং কেমেৰা ষ্টাৰ্ট হৈ গ'ল আৰু সেই ইয়াত দেখিছে নহয় হেৰি হয় অঘৰী আত্মা ইয়াত বহি আছে অঘৰী আত্মা ইয়াত ঢোল লৈ বহি আছে এয়া ভিডিঅ' চলি আছে আৰু এইফালে চাই আছে আমাৰ ইয়াত দদৌ আছে ইয়াতে দদৌক দুআষাৰ সুধি লওঁ চাই আছে কেনেকুৱা লাগিছে শ্বুটিং ভালে লাগিছে আগতে হৈছে নে এইডোখৰ জেগাত এইডোখৰ জেগাত আগতে এবাৰ হৈছিলে ন তাৰপিছতে বহুত দিনৰ মূৰত আকৌ হৈছে এই জেগাডোখৰ নাম কি আছিলে নতুং বলাই আচ্ছা আচ্ছা এয়া ডেকা ল'ৰাখিনিয়ে লাইভ এতিয়া ছোৱালী লৈ পলাব বাইকত বহাই পিনে ৰেডি হৈ আছে ছোৱালী লৈ পলাবলৈ তক কেতিয়াবা দেখি পাইছিলে লাইভ ছোৱালী পলাব এয়া ৰেডি হৈছে এয়া এটা যোৰা পলালে এইটো ছেকেণ্ড যোৰা পলালে
এফালে একদম নিজৰ চইচা পচন্দ কৰি বহি লৈছে এয়া বুলেটলা পলালে এফালে গ'ল আৰু দেই গ'ল আমাৰ এয়া ধুনীয়া অলপ আদৰি জনাই দিছে অলপ এফালে পলুৱাই নিছিলে খেদালে বাপে খেতি আকৌ এফালে পলাই আৰু এইফালে দুজন এতিয়া গৈছে এয়া দেখিছে গাইজ শ্বুটিং চলি আছে আৰু এজন অঘৰী আত্মা উঠনি পাই এডোখৰতে আছে কেনেকুৱা লাগিছে আপোনাক এনেকৈ থিয় হৈ থাকি কিপা কজা নিচিনা লাগিছে লৰিব চৰিব দিয়া নাই তাকে তথাপি ভাল লাগিছে বাৰু দেই ভাল লাগিছে ন বেয়া লাগিলে একো নাই ইয়াত বাগৰটা মাৰি দিব পাৰে গাহৰি নিচিনাকৈ লুটি বাগৰি পাৰি অঁ এতিয়া গ্ৰীণ শ্বট লোৱা হ'ব সেইফালে ৰেডি কৰি আছে গ্ৰীণ আৰু এইফালে বেচেৰা ছোৱালী উঠাইছে পলুৱাই নিবলৈ নোৱাৰিছে এইফালে শ্বুটিং কৰা চাই আমি খাই আছোঁ ভুজিয়া টেষ্টি ভুজিয়া টেষ্টি ন বহুত টেষ্টি এয়া চাব দেই শুনিব মুখত দিলে সঁচাকৈ মুখত দিলেই মধুৰ বিস্ফোৰণ শুনাই দিছোঁ এবাৰ Rolling camera and action. মই আকৌ যাম নে জেগাত ৰখি থাকিম মইতো যাব লাগিব প্ৰথমত জেগাত খেতা থাক নিজে অকণ সোমাই দিবা জাষ্ট Rolling and action. এটা সুন্দৰ গীত দেহমাই গীতিৰ অভিনেতাৰ লগত গাইছোঁ কিমান সৌভাগ্য মোৰ এই সৌভাগ্য আকৌ পাম নে নাপাম নাজানো মানে এতিয়া লৈ লৈছোঁ আৰু অট'গ্ৰাফটো দিব পাৰোঁ কিন্তু আজিকালি ফটোগ্ৰাফে বেছি চলে সেইটো হয় সেইকাৰণে আৰু বেছি দিছে নাই সেইটো এই ভিডিঅ'টোৰ পিছত কাম দিব বহুত বেছি স্পেচিয়েল খানা বনি আছে আৰু পুনি আহিয়ে মোক দিছে কল এফালে চবে খাই আছে চানা ধুনীয়াকৈ চানাখিনি একদম টেষ্টি হৈছে চাগে সেনেকুৱাই লাগিছে দেখি পিনে ধুনীয়া ন এইখিনি চক পূৰা জলকীয়া পিঁয়াজ চব দিয়া আছে ন বঢ়িয়া কেঁচা এয়া দেখিছে নহয় দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ একদম টেষ্টি বনাই থৈছে খোৱাতহে কথা কেনেকুৱা চানাটো খাবলৈ টেষ্টি হৈছেনে কেনেকুৱা টেষ্টি হৈছে বঢ়িয়া কেনেকুৱা ভাল হৈছে টেষ্টি ধুনীয়া আপুনি খালে নে সেইখনে খাব লাগিব উপায় নাই খাবলৈ ভাল হৈছে টেষ্টি মজা এইফালে সুধো কেনেকুৱা টেষ্টি ভাল নাচি ভাগৰি গ'ল চানাটো খাই কেনেকুৱা টেষ্টি লাগিছেনে চানাটো খাবলৈ ভাল হৈছেনে টেষ্টি পেট পৰিব অলপ খালি আৰু ৰাতিপুৱা এয়া আমাৰ ছাৰৰ প্ৰডিউচাৰ ছাৰেও খানা বনাই আছে আজি আইটেম কি আছে আজি মাছ ফ্ৰাই হ'ব মাছ ফ্ৰাই দাইল আলু পিটিকা দাইল পূৰা উতলি আছে ন বঢ়িয়া ধুনীয়াকৈ উতলি আছে আৰু আলু পিটিকা ভাতটো বনাই হৈ গ'ল নেকি ভাতটো নাই বনাই এতিয়া বনামহে আচ্ছা তাৰপিছত মাছটো ধুই থকা আছে ন আচ্ছা ৰেডি হৈ আছে আৰু মানে হৈ যাব আৰু ধুনীয়াকৈ বঢ়িয়া আৰু আমাৰ সেই ধুনীয়া গীতটি দেহামাই যোনটো তাৰ সুৰ আৰু লিখিছে ধুনীয়াকৈ এই গীতটিৰ বিষয়ে দুআষাৰ কৈ দিয়ক নমস্কাৰ সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা থাকিলে লগতে এই গীতটি আমি আমাৰ ডিব্ৰুগড় চেও বিহুশ্ৰী দলৰ যোৱা বছৰ আমি একেলগে আমি বিহু পৰিৱেশন কৰিছিলোঁ হয় লগতে এই গীতটি আমি সকলো মিলিজুলি আমি এই গীতটি আচলতে কেনেকৈ কি হ'ব আলোচনা কৰিছিলোঁ কথাখিনি তেনেকৈ লিখিছিলোঁ মই আৰু সুৰো কৰিছিলোঁ তেনেকৈ লগতে মোৰ লগৰে বুলি ক'ব লাগিব আমাৰ বিশাল হওক আমাৰ পৰিয়ালৰ চেও পৰিয়ালৰ বাপুজিদাৰ পৰা আদি কৰি যিখিনি মানুহ থাকোঁ আমি গোটেইখিনি আমি একেলগে থাকোঁ হয় একেলগে আমি কমেণ্ট কৰিছোঁ হয় আশা কৰোঁ সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আৰু লগতে আমাৰ মৰমৰ ককাইদেউ ককৈদা বুলি কয় আমি ককৈদা বুলি কওঁ তেওঁ আমাক অকণমান সহায় কৰিছে কিছুমান কথা দিছে তেওঁ হয় গতিকে আশা কৰোঁ আপোনালোকে সকলোৱে আঁকোৱালি ল'ব গীতটি আৰু এইবাৰ আহি থকা বিহুটিত আমি সকলোৱে মুখত যাতে গীতটি শুনি পাওঁ হয় ধুনীয়া বহুত ধুনীয়াকৈ গানটো লিখিছে আৰু তেওঁ কোৰিঅ'গ্ৰাফাৰো কৈছে গানটো ধুনীয়াকৈ আপোনালোকে আঁকোৱালি ল'ব আপোনালোকে ধুনীয়াকৈ চাব আৰু গীতটো সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ
গানটোৰ শ্বুটিং ধুনীয়াকৈ চলি আছে আৰু সকলো ভাগৰুৱা হৈ গৈছে কাৰণে অলপ ৰেষ্ট লৈ লৈছে আৰু এফালে খানাও বনি আছে আৰু আপোনালোকক মই দেখাই গৈছোঁ ধুনীয়াকৈ ভিডিঅ' শ্বুটিং কৰা হয় মুহূৰ্তবিলাক মানে কেনেকৈ শ্বুটিং কৰা হয় কেনেকৈ কি কৰা হয় তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওক তো বহুত কথা জানিবলৈ পাৰিব আৰু আমাৰ মেইন গীতটিৰ অভিনেতা মাধুৰ্য বৰগোহাঁই পৰাও জানিবলৈ চেষ্টা কৰোঁ যে গীতটোত অভিনয় কৰি কেনেকুৱা লাগিছে আৰু গীতটোৰ বিষয়ে দুআষাৰমান তো গীতটোৰ বিষয়ে দুআষাৰমান জানিব বিচাৰিম নমস্কাৰ প্ৰথমে মই আগতীয়াকৈ ৰঙালী বিহুৰ পিছত জনালোঁ ফাগুনৰ এই বতৰত মানে ফাগুন মানেই হৈছে আমাৰ বহাগক আদৰাৰ সময় গতিকে এই সময়ছোৱাতে বহাগ বিহুৰ কাৰণে এটি নতুন গান নতুন গীত মোৰ ভাতৃ বিকাশ গগৈয়ে কণ্ঠনি কৰাইছে গতিকে সেই গানটিতে অভিনয় কৰিবলৈ সুযোগ এটা প্ৰদান কৰিলে গতিকে মই নথৈ আনোতে যিহেতু মোৰ হোম টাউনতে হৈছে ডিব্ৰুগড়তে তো অতিকৈ ভাল লাগিছে নিজৰ লোকেশ্যনবোৰ দেখুৱাই আৰু গানটি বৰ কেঁচা মাটি গোন্ধ থকা অন্তঃচুই যোৱা এটা বিহুনাম হৈছে গতিকে আমি ভাবিছোঁ আমি যিমানখিনি পাৰিছোঁ সকলোৱে আমি চেষ্টা কৰিছোঁ ভাল আমাৰ ফালৰ পৰা 100% দিবলৈ গতিকে আপোনালোকেও যাতে গীতটিক আদৰি লয় এটা নিভাঁজ বিহুগীত যিটো অসমৰ বিহুনাম বুলি কোৱা হয় তাৰ এটা আভাস হ'লেও মানে আপোনালোকে পাব নিশ্চয়কৈ তাক লৈ আমি যথেষ্ট আশাবাদী আপোনালোকৰ আশীৰ্বাদ শুভকামনা আমি সদায় আশা কৰোঁ আশীৰ্বাদ কৰিব আপোনালোকে ধন্যবাদ হয় হয় সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে শুনিবলৈ বেলেগৰ কাৰণে কাৰণ এটা নিভাঁজ মানে অসমীয়া বিহুগীত বুলি ক'ব লাগিব আৰু নিভাঁজ পৰিৱেশটো বহুত নিভাঁজ দেখিছে ইয়াত পথাৰ আছে ধুনীয়াকৈ আৰু খানা বনাই থকা আছে সকলোৱে অলপ ৰেষ্ট ল'বলৈ ভিতৰলৈ গৈছে আকৌ শ্বুটিং আৰম্ভ হ'ব তো আৰু বাকীবিলাকো দেখাই যাম তো চাই যাব আৰু বন্ধুসকল সেয়া আমাৰ কাৰ্তিক দা এতিয়া মাছ ফ্ৰাই কৰিব সেয়া দেখিছে ধুনীয়াকৈ একদম মানে চবকে ধুনীয়াকৈ বনাই মেলি খুৱাব আৰু এয়া মাছ ফ্ৰাই কৰি আছে ধুনীয়াকৈ গৰম তেলত দেখিছে নহয় একাগ্ৰতাৰে কৰে আৰু এফালে কাৰ্তিক দাই ধুনীয়াকৈ আলু পিটিকি আছে দেখিছে নহয় আলু পিটিকা বনাই আছে আৰু বিলনীয়া কামত ব্যস্ত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ দা দেখিছে নহয় হাতে কামে কেনেকৈ লাগি আছে মানে একদম ধুনীয়াকৈ বিলাই আছে চবকে ভাত খাই শেষ কৰিলে কওকচোন খানাখিনি কেনেকুৱা হৈছে একদম জুই ন বঢ়িয়া বঢ়িয়া টেষ্টি আছে না বঢ়িয়া বঢ়িয়া এইফালে ভাল পাইছেনে খানাটো একদম চিম্পুল খানা বনাইছোঁ বিশেষ নাই আৰু দেই খাইছেনে ভাতটো ঠিক আছে ভালকৈ খাওক আৰু পেট বেয়াও নহওক ভাল খানা খাওক সেইটো বিচাৰোঁ এয়া দাদা লাগি আছে এনি টাইম আমাৰ এইখিনি এইফালে পূৰা শ্বুটিং চলি আছে আৰু এইফালে ভাইটিহঁতি ঐ শ্বুটিং চাইছা চালা নাই শ্বুটিং চালা এইফালে একদম ৰেডি হৈ গ'ল গাইজ শ্বুটিং চলি আছে আৰু এইফালে দৰ্শক বহি আছে দেখিছে নহয় একদম দৰ্শক পূৰা চাই আছে লগতে ময়ো দৰ্শক হৈ আছোঁ বাৰু আৰু আমি এয়া চাই আছোঁ গৰমত দেখিছে নহয় একদম মানে পূৰা তামাম গৰম এইটো সূৰ্যটো আমাৰ সূৰ্যটো জকাই চুকক শ্বুটিং সমাপ্ত হ'ল এতিয়া এটা বেলেগ এটা ঠাইলৈ গৈ আছোঁ আকৌ আমি ধুনীয়া এটা পৰিৱেশলৈ গৈ আছোঁ এয়া দেখিছোঁ চব বিদায় লৈছোঁ আৰু ইয়াৰ পৰা লাষ্ট শ্বুটিং চলিব এতিয়া শৰাইঘাটত আৰু আমি আহি আছোঁ লোকেশ্যনলৈ আৰু ৰাস্তাটো দেখিছে নহয় কেনেকুৱা মথাউৰি ৰাস্তা হয় তো সেইকাৰণে এনেকুৱাই থাকিব বৰষুণৰ বতৰ নহয় কাৰণে ৰাস্তাটো ভালেই নহ'লে আহিব নোৱাৰিলোঁ হয় গৈ আছোঁ এইফালে আছে দিহিংখন আছে আৰু ইয়াত দেখিছে পৰিৱেশটো এই গছজোপা দেখিছে নহয় 20জন মানুহে সাৱটিব নোৱাৰে ইমান ডাঙৰ গছ এজোপা আছে ইয়াত এজোপা পুৰণা গছ এজোপা দেখি পালোঁ এজোপা দেখিছে বিশাল গছ পিপল কা পেৰ এতিয়া নেক্সট শ্বুটিং হ'ব শৰাইঘাট আৰু এই পৰিৱেশত আহি আছোঁ আৰু দেখিছে বগৰী গছ ইয়াত বগৰী খেতি আছে আৰু আমি খোজকাঢ়ি আহি আছোঁ সেইফালে গাড়ীত থৈ মেলি মথাউৰিত এতিয়া মেইন লোকেশ্যনত গৈ আপোনালোকক দেখাম তো লেটছ গো তো আমি আহি পাই গ'লোহি আকৌ এটা নতুন প্লেচ আৰু ইয়াত শ্বুটিং চলি আছে দেখিছে নহয় কি ধুনীয়া পৰিৱেশ সেইফালে দেখিছে শ্বুটিঙৰ কাম চলি আছে আৰু মই পৰিৱেশৰ অলপ আনন্দ ল'বলৈ আহিলোঁ তো এতিয়া মই এই নদীৰ কাষত আছোঁ আৰু ইয়াত দেখিছে কিমান দ নদীৰ কাষত এয়া দেখিছে নহয় পানী এইয়া দেখিছে সেইফালে মাছ মাৰি আছে সেইফালে আৰু এই পৰিৱেশটো চাওক এইখনে হৈছে শৰাইঘাট নহয় শৰাইঘাট দলং এয়া দেখিছে নহয় এইফালে পাৰ হৈ যায় আৰু সেয়া মই এই ধুনীয়া পৰিৱেশৰ আনন্দ আৰু এইফালে সূৰ্যটো দেখিছে নহয় কি ধুনীয়া এটা পৰিৱেশ আৰু শ্বুটিং হ'ব তাৰপিছত আমি যামগৈ আকৌ বকুললৈ তাৰপৰা কালি অলপ শ্বুটিং আছে আৰু শেষ হ'ব সমাপ্ত কৰিব
তো এয়া দেখিছে নহয় এইয়া নদী বান্ধ ভাঙি গ'ল দেই এইয়া ভাঙি গ'ল দেই